দৰমহা দিয়ে যেতিয়া বজাৰ বহিব আৰু। নমস্কাৰ বন্ধুসকল, আশা কৰো সকলোৱে ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছো। মই ৰমেন, আপুনি চাই আছে ৰমেন জি আছাম। আপুনি যদি মোক প্ৰথমবাৰ দেখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। লগতে আপুনি মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে, কোনটো চহৰৰ পৰা, কোনটো গাঁৱৰ পৰা কমেণ্ট বক্সত জনাবলৈ নাপাহৰি। মাটি অলপ খান্দি লওঁ বলক। মাটি কেলে খান্দি আছো? কুকুৰা ঘৰ এটা বনাইছো। কুকুৰা ঘৰৰ বেৰকেইটা মুচিবলৈ আছে। মায়ে আজি 3-4 দিনৰ পৰা কৈছে গাঁত এটা খান্দি গোবৰ দি পেলাই মাটিখিনি মিক্স কৰিব, বেৰকেইটা মুচিবলৈ আছে। যিহেতু মোৰ পাছফালে দেখিবলৈ আছে কুকুৰা ঘৰ, মই দেখুৱাইছো। যিহেতু আপোনাৰ দেখিবলৈ পাইছে এইটোৱে কুকুৰা ঘৰ। এইফালে এবাৰ মুচি থোৱা আছে, আকৌ এবাৰ মুচিবলৈ আছে। আৰু ভিতৰটো দেখুৱাইছো। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। এইটো ভিতৰটো। এইফালে এবাৰ মুচি থোৱা আছে, আকৌ এবাৰ মুচিব লাগিব। এইখন বেৰ এবাৰো মুচা নাই, এইখন মুচিবলৈ আছে। মায়ে আজি 3-4 দিনৰ পৰা কৈ আছে, আজি কামটো কৰি দিছোঁ আৰু। ইফালেদি দৰ্জা আছে, ইয়াত গোবৰ অলপ পৰি আছে, এইখিনি কামত আহি যাব। এতিয়া খানাটো খাই লওঁ। খানাত আছে ভাত আৰু এইফালে বেঙেনা, আলু, বিলাহী, মটৰ তৰকাৰী, আৰু এইফালে এইটো ৰাতিৰ মাছ আৰু এইটো পানী। খোৱা বোৱা হৈ গ'ল। য'ত মাটি খান্দি দিছোঁ তাত পানী অলপ দি লওঁ বলক। ৰাতিপুৱা খানা খোৱা বহুত দেৰি হ'ল, এতিয়া ভোক লাগিছে। ভাবিছো মেগী বনাই খাম। মেগী নহয়, চেৱৈ। अरे कहना क्या चाहते हो? তেন্তে বলক এতিয়া পাকঘৰলৈ যাওঁ। জুই জ্বলি আছে, কেৰাহী পাতি দিলো, অকমান গৰম হ'বলৈ দি চেৱৈটো দি দিলো। চেৱৈটো অকমান ভজা ভজি হোৱাৰ পাছত গাখীৰ দি দিলো। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। গাখীৰ দিয়াৰ পাছত শেষত চেনি দিয়াৰ পাছত উতলিব দিম। A few moments later. হৈ গ'ল চেৱৈ খাব পৰা। এতিয়া বলক বজাৰৰ পৰা ফুৰি আহোঁ। যোৱাৰ আগতে গাটো তিয়াই লওঁ। নহয়, ধুই লওঁ। নতুন মাটি চাহ বাগিচাত আজিৰ দিনটোত দৰমহা দিয়ে। আজিৰ দিনটোত মানে শুক্ৰবাৰ দিনটোত, আৰু তাত বজাৰো বহে। দৰমহা দিয়ে যেতিয়া বজাৰ বহিব আৰু। দৰমহা দিয়ে যেতিয়া বজাৰ বহিব আৰু। বলক বজাৰ চাওঁ আৰু। हाँ